নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাশ্মি বৰুৱা ভিডিঅ' চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপা দেখিছে নহয়, একদম কিমান যে ঠাণ্ডা পৰিছে। চুৱেটাৰ টুৱেটাৰ লগাই পিন্ধি আছোঁ পূৰা, যিহেতু বতৰ বহুত বেয়া। পূৰা ঠায়ে ঠায়ে বতাহ ধুমুহা আৰু ঠায়ে ঠায়ে ৰ'দ দিছে, ঠায়ে ঠায়ে বৰষুণ দিছে আৰু আমাৰ ইয়াত পূৰা বৰষুণ দি আছে। মানে এতিয়া কমিছে আৰু এতিয়া সৰু সৰুকৈ দি আছে। ইয়াত দেখিছে ন, টিপ টিপকৈ পৰি আছে, কিন্তু ৰাতি পূৰা ঢালিলে বৰষুণ। ইয়াত দেখিছে নহয়। আৰু আমাৰ পোৱালিটো বাইকখন মানে ইয়াতে তিতিবই, জোপোলা হৈ আছে। আৰু এই পিনে দেখিছেনে, ইমানকৈ ট্ৰেক্টৰ কেইখনমান পদূলিৰ মুখতে ৰখাই দিলেহি, কোনেনো কি আনিছে জানো। আৰু এইপিনে ময়ো আছোঁ, ইমান ঠাণ্ডা বতৰ, কি খাওঁ কি নাখাওঁ লাগি বহি আছোঁ তাতে বাৰাণ্ডাতে অকণমান বহি মেলি বোলো কোনে কি কৰে, কোন ক'লৈ যায় এই ডাৱৰীয়া বতৰত, তাকে বাৰাণ্ডাত বহি অকণমান চাই থাকোঁ, নহয়নে বাৰু? আপোনালোকেও চাব, এনজয় কৰিব, কোন কেনি যায় এই আপোনালোককো দেখাই থাকিম। বাৰাণ্ডাতে বহি লৈ অকণমান মানুহ চালোঁ, কোন ক'লৈ যায় এই ডাৱৰীয়া বতৰ, যিহেতু ইমান ঠাণ্ডা পৰিলে, সেইবাবে আহি কাপোৰৰ মাজতে সোমাই থাকিলোঁ। দেখিছেই নহয়। আৰু মোৰ আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁৱে যে বতৰটো ডাৱৰীয়া হ'লে মোৰ কিবা এটা খাওঁ খাওঁ লাগি থাকে। তাকে ভাবি আছোঁ কি খাওঁ, যিকোনো হ'লেও কিবা এটাতো খাবই লাগিব, বতৰ ডাৱৰীয়া নহয় জানো। তাকে ভাবি আছোঁ কিবা এটাতো খাবই লাগিব, কি খাওঁ আপোনালোককো দেখাই আছোঁ। কিন্তু তাৰ আগতে কাপোৰ উমটো অকণমান লৈ লৈছোঁ, যিহেতু ঠাণ্ডাটো বহুত পৰিছে নহয় জানো। আপোনালোকৰ পিনে পৰিছে নাই? আৰু এয়া কাৰেণ্টটো দেখিছেনে, টিক টাক পৰি আছে। আমাৰ পিনে পূৰা কাৰেণ্টটো যায়, যিহেতু এখন অসমে হয় নহয় জানো। অসমত বোলে কাৰেণ্টটো বহুতেই বেছি যায়, আৰু আমাৰ এইপিনেতো পূৰা যায়, ক'বলৈ বাকীয়ে নাই। যিহেতু কালি বতাহ ধুমুহা ঠায়ে ঠায়ে দিছিলে আৰু ঠায়ে ঠায়ে বৰষুণ বহুত হৈছিলে, আৰু আমাৰ এইপিনে বতাহ ধুমুহা নাই, কিন্তু বৰষুণ বহুত হৈছিলে। সেইবাবে কালি কাৰেণ্টটো বৰষুণৰ অহাৰ আগতেই কাৰেণ্ট কাটি দিলে। ভাত খাবলৈ টৰ্চৰ পোহৰতে ভাত খোৱা হৈছে আৰু নহয়নে। আপোনালোকে ভাবিছে বাৰু মই আৰু আজি কথাবোৰ এনেকৈ কেলৈ কৈছোঁ ভাবিছোঁ, আৰু এই সদায় নৰ্মেল কথাকে পাতি থাকিম কেলৈ। আজি ভাবিছোঁ আপোনালোকৰ লগত অকণমান ষ্টাইল আৰু কমেডি কৰি এটা ভিডিঅ' বনাই আপোনালোকে বোলো, যদি এনেকুৱা ফানী ভিডিঅ'ত, কমেডি ভিডিঅ'ত আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বেছি আহে, তেনেহ'লে মই আজিৰ পৰা এনেকুৱাকৈ ভিডিঅ' বনাম। যদি নাহে তেনেহ'লে এনেকুৱা ভিডিঅ' আৰু দ্বিতীয়বাৰ নবনাম। কিন্তু আজি মোৰ মন গৈছে আৰু অকণমান ফানীকৈ আপোনালোকক কমেডি ষ্টাইলত অকণমান ভিডিঅ' এটা বনাব মন গ'ল, সেইবাবে আজি বনাইছোঁ আৰু ষ্টাৰ্ট কৰিছোঁ। যদি ভাল লাগে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লকচোন আজি পিছত কি হয় কি নহয় চাই গৈ থাকক। বাৰু ইমান বৰষুণ দিছে, আপোনালোকৰ ঘৰৰ পিনে বাৰু বৰষুণ দিছে নে নাই দিয়া কমেণ্টত জনাব দেই। আৰু আমাৰ এইপিনে পূৰা বৰষুণ দিছে, আৰু এইপিনে মই বাৰাণ্ডাতে বহি এইবোৰ এম্ব্ৰইডাৰী কাম কৰি আছোঁ। কেনেকুৱা লাগিছে আৰু সেয়াও আপোনালোকে ক'ব। এয়া ধুনীয়া লাগিছে নে বেয়া লাগিছে? মোৰ কিন্তু ধুনীয়া লাগিছে। আৰু এইপিনে ময়ো বাৰাণ্ডাতে বহি আছোঁ, দেখিছেই নহয়। আৰু যিহেতু বতৰ বহুত বেয়া, পাপা ইমান বৰষুণত ইপিনে মানুহগৰাকীয়ে কেনেকৈনো তাঁত বৈ আছে। পিছে মোৰো এখন আছে তাঁত, মই বোৱা নাই দেই। দোকানলৈ যাম বুলি ভাবিছিলোঁ, যিহে বতৰ বেয়া কৰিলে। কেনেকৈ যাম দোকানলৈ, কেনেকৈ আনিম মিক্সাৰ, কেনেকৈ আনি খাম মই মিক্সাৰ আজি। হাই বতৰটো কিয় ইমান বেয়া কৰিছে। ওপৰৰ বতৰটো দেখিছেনে, ডাৱৰীয়া বতৰ, আকাশখন একেবাৰে ক'লা মৌলাকৈ ঢাকি পেলালে। ইমানেই বৰষুণ দিছে যে চোতালত পানী বহুত হৈ গৈছে। আৰু অকণমান টাইম পিছত মাছে ওলাবলৈ হৈছে। এনেই কৈছোঁ দেই, আমাৰ এইডোখৰত বৰ বেয়া হয়। আমাৰ ইয়াত মাছ চাছ নোলায়, আমাৰ এইবোৰ বাম মাটি, আৰু বাৰীতনো ক'ৰ পৰা মাছ আহিব নহয় জানো। এনেই কৈছোঁ আৰু মাছ ওলাব বুলি। বাৰিষা দিনত আৰু ক'ৰবাত মাছ ওলায়, আমাৰ এইপিনে ইমান মাছ নোলায় বাৰু দেই। এনেই কৈ দিছোঁ আৰু আপোনালোকক। এয়া দেখিছেনে, আৰু এইজোপা মোৰ ফুলজোপা দেখিছেনে, কি ধুনীয়াকৈ ফুলিছে এইজোপা। মই পিছে নামটো নাজানো, আপোনালোকে যদি জানে কমেণ্টত জনাই দিব। আৰু এইজোপা দেখিছেনে, বহুত দিন হ'ল ফুলিয়ে আছে। আৰু এইজোপা দেখিছেনে, মনি প্লেণ্ট। এইজোপা থাকিলে বোলে মানুহৰ টকা পইচা অভাৱ নাই। ক'ত আমাৰ দেখোন হাত খালী, এটকা পইচাই নাই হাতত। মানুহে এনেই কয়নে সঁচাকৈ কয় মই নাজানো। তথাপিও আৰু মনি প্লেনে বগাই গৈ আৰু এইয়া পাই গৈছেগৈ, দেখিছেই নহয়। আৰু গোটেই
এই ঘৰটো বোলে যেতিয়া বেৰি ল'ব পইচাই অভয়নৈতিক হ'ব হাই হাই মোৰ যদি এনেকুৱা পইচা হয় মই এদিন বিল্ডিং সাজি দিম এনেই কৈছোঁ আৰু পইচাটো ক'ত হয় মানুহৰ নহয় জানো নিজে কৰ্ম কৰিলেহে মানুহে পইচা পায় কোনোবা হাতত যাতে এনেই আহি দিব নহয় জানো এইজোপা লক্ষী গছ বুলি কয় আৰু দেই ভাল বহু কষ্ট কৰি এজোপা মই জীয়াইছোঁ মনি প্লেণ্টজোপা দেখিছে নহয় বহুতখিনি পাই গ'ল আৰু মোৰ ল'ৰাটো গাড়ীখন দেখিছে নহয় তিতিয়া আছে ড্ৰাইভাৰ নাই সেইবাবে গাড়ীত বাহিৰতে তিতি আৰু বৰষুণত তিতি আছে আৰু এইপিনে হাঁহকেইটাই বৰষুণ পাই ইমান পানীত খেলিছে আৰু আমি ইয়াত ঠাণ্ডাত কঁপি কঁপি বহি আছোঁ হাই হাই কি কৰোঁ ঘৰতো নাই মানুহ অকলে অকলে কি কৰোঁ বাৰু নহয়নে সেইবাবে বহি লৈ মই এতিয়া এইবিলাককে কৰি আছোঁ বতৰটো ইমান বৰষুণ দিলে দোকানলৈ যাবলৈও নোৱাৰিলোঁ কিবা এটা আনি খাবলৈ বুলি সেইবাবে ঘৰতে ভাত কেইটামান ভাজি খাবলৈ লৈছোঁ ইয়াত দেখিছে নহয় যিহেতু কৈছিলোঁ মই কিবা এটা খাওঁ লাগি থাকে এইপিনেও খাই আছে আমাৰ পোৱালিটোৱে বাইদেৱে দেখিছেনে আৰু মই এইপিনে আনি লৈছোঁ ধুনীয়াকৈ খাই লওঁ ঠাণ্ডা বতৰ দেখিছেনে এনেকুৱা বতৰ বেয়া কি যে হ'ব আৰু দেই বৰষুণৰ পৰা খোৱাত ব্যস্ত হৈ আছে আৰু আমাৰ ইয়াতে জুই কোৱা ধৰোঁ আৰু দেই গধূলি ইয়াত দেখিছে ন পুৰা খাই আছোঁ ডাৱৰীয়া বতৰ জলকীয়া লগত ভজা ভাত খাই দিছোঁ পুৰা